বিজনী দুইলং দৈলংজাৰৰ বাসীলৈ সুখবৰ বৰপথাৰ BCDCৰ উপসভাপতিয়ে নিজৰ ধনেৰে মেৰামতি কৰিব লৈছে জৰাজীৰ্ণ পথ বিজুতিত বাতৰিৰ প্ৰভাৱ দুইলং দৈলংজাৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী জৰাজীৰ্ণ পথৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত গা লৰিল বৰপথাৰ BCDCৰ অৱশ্যে বৰপথাৰ BCDCৰ উপসভাপতি সবিন বসুমতাৰীয়ে সম্পূৰ্ণ নিজৰ ধনেৰে আৰম্ভ কৰিলে পথটো পুনৰ মেৰামতিৰ কাম আৰম্ভ কৰি দিছে ট্ৰেক্টৰেৰে চেন গ্ৰেভেল পেলোৱাৰ কাম অৱশ্যে দুইলং দৈলংজাৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথটো দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ আছিল আৰু এই বাতৰি বিভিন্ন মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছত উপসভাপতিগৰাকীৰ এই পদক্ষেপ